নমস্কাৰ, মই নিতম বৰুৱাই এই মুহূৰ্তত আপোনালোকক এটা বিগ ব্ৰেকিং নিউজ দিব লৈছোঁ। 1 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজসমূহ খোলাৰ সম্ভাৱনা। 6 তাৰিখে পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছে সেবাই। এই কথা আমি সেবাৰ তৰফৰ পৰা জানিবলৈ পাইছোঁ। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, 6 তাৰিখে পৰীক্ষা পতা হ'ব। ৰাতি ৰাতি পৰি মুখস্থ মাৰিলো, ফেল মই মাৰিমে, যিমান লাখ নহ'লে এক্সাম হলতে ফাৰ্ষ্ট বেঞ্চ পৰিমে, কি যে হ'ব বাল, ফুটা মোৰ কপাল কেলা, গোটেই ৰাতি পঢ়ি পিনে নাই মই লিখা, অলপ দেখা না চুতিয়া, ঐ দেখা, অলপ দেখা না, অলপ দেখা না, okay.